পুনৰ এক অকল্পনীয় ঘটনা সংঘটিত হৈছে। কইনাৰ সাজ পিন্ধাৰ পূৰ্বেই এই সংসাৰৰ পৰা অকালতে বিদায় ল'লে কৰবীয়ে। হয়, অহা 9 অক্টোবৰত বিয়াৰ দিন ঠিক হৈছিল নলবাৰীৰ বালিকৰীয়া গাঁৱৰ কলনী চুবুৰীৰ অশোক তালুকদাৰ আৰু জুনু তালুকদাৰৰ দ্বিতীয় কন্যা কৰবী তালুকদাৰৰ। কিন্তু বিধিৰ বিপাক, কইনাৰ সাজ পিন্ধাৰ পূৰ্বেই কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গ'ল 25 বছৰীয়া কৰবী। বালিকৰীয়া নদীপাৰ চুবুৰীৰ খগেন দত্তৰ পুত্ৰ ৰুবুল দত্তৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা আছিল কৰবী তালুকদাৰৰ। ইতিমধ্যে বিয়াৰ বাবে পূৰ্ণগতিত চলি আছিল প্ৰস্তুতি। আত্মীয় স্বজন বন্ধু বান্ধৱীক বিয়াৰ নিমন্ত্ৰণ দিয়া কাৰ্যও চলি আছিল। কিন্তু ভয়ানক হৃদৰোগত আক্ৰান্ত হৈ শনিবাৰে পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত অকাল মৃত্যুক সাৱটি লয় কৰবী তালুকদাৰে। যুৱতীগৰাকীৰ এনে অকাল বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে বৃহত্ত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। শেষত যুৱতীগৰাকীৰ বিদেহ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ।